तो जब मारे बोले ते जब मार 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 क्या साबित करना चाहता है तू क्या साबित करना चाहता है तू इसकी माँ का भोला चेहरा तो गाइस वेलकम टू माय यूट्यूब चैनल तो गाइस আজি আমি ইফালে আহিলো ট্ৰেইন ৰাস্তা ফালে ইফালে ফটো উঠো এইফালে এটা আছে এইটো চিনি নাপায় দেখা নাপায় মানে আৰু গাইস ইফালে অলপ আহিলো তো ইফালে আগত আছে কেমেৰামেন ইফালে ৰঞ্জন এই এইটো কেমেৰামেন তো গাইস এতিয়া লাহেকে ফটো উঠো মানে বহুত দিন হৈ গ'ল বছৰ হৈ গ'ল ফটো উঠা নাই তো গাইস হ্যান্ডসাম বয় ইফালে এই সালা বুলন ছাতার উফ তো গাইস এতিয়া যাও বাকৰাপাৰা ইফালে যাই থাকো অলপ মানে ইফালে এইফালে মাৰো 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 তো হাই মাৰো হ্যান্ডসাম বয় তো গাইস বহুত দিন ভিডিও দিব পৰা নাছিলো তো কতো এনেকা তেনেকুৱা কতো যোৱা নাই তো সেইকাৰণে আৰু ভিডিওটো আজি ইফালে ঘূৰিব আহিলোঁ সেইকাৰণে ষ্টাৰ্ট কৰি দিলোঁ ভিডিওটো তো গাইস চাই থাকক লাষ্টলৈকে আপোনালোকক দেখাব চেষ্টা কৰিম ক'ত কি হয় ক'ত কি নহয় তো গাইস একো নহ'ব ইয়াত ট্ৰেইলত কি নহ'ব ফটোহে উঠিব আহিছোঁ আমি তো গাইস চাই থাকক ভিডিওটো তো গাইস এতিয়া বাই অলপ ফটো উঠো তো গাইস ইফালে কেমেৰামেন এইটো আৰু এইটো আমাৰ ফটো উঠি আছে হেল্ল' গাইস তোমাৰ ফটো উঠিলোঁ তো এতিয়া লাইকি আৰু এটা আহি আছে এইফালে টাইগাৰ জিন্দাবাদ তো গাইস আমি আৰু কি ক'ম ফটো উঠিব নাজানো জাষ্ট কেমেৰা হ'লেই হ'ল আৰু ফটো মানে কি আৰু এডিটৰ দ্বাৰাই অলপমান হেৰি বনাব লাগিব আৰু উপায় নাই হা ইয়াতে তো গাইস বোলে টাইগাৰ দাই কল কহাই বেলে ফটো ইয়াতে উঠিম ক'ত নুঠিম এই সালা মজা চুপা পুৰা ফটো পোষ্ট দিছা হেই তো গাইস ভিডিওটো লাষ্টলৈকে চাই থাকক তো কি নাহে কত দা ক'ত তো গাইস আমাৰ ইফালে টাইগাৰ দা আহি গেল কেনে বেয়া ফটো উঠিনা আজি দে মোৰ চেনেলটাৰ বিষয়ে অলপ কিবা কওঁ আমাৰ এইটো টিকুবাৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ বাটন দাও দিব আৰু দিব আৰু গাইস ফটো শুট কৰি পাইছো আমি এবাৰ চাইটা কেঙ্গা কৰি যাম আমি চাইটা কেঙ্গা কৰি যাম ও তো গাইস পেলাটো কি সেক্সি লাগিছে বে পুৰা জ্বলি আছে একদম তো গাইস এবাৰ ক'ব লাগি বুলি যাব লাগিব একেবাৰে আইফিল লাগে ট্ৰেইন ষ্টেচন একদম পুৰা তো গাইস এতিয়া যাই আছো বুলি বহুত দিনৰ মূৰত আজি ইফালে আহিছোঁ একদম পুৰা ইক ৰাস্তা নতুন হৈ ট্ৰেইন ৰাস্তা হ'ল আৰু ইকৰ পুৰণি ৰাস্তা হ'ল ট্ৰেইন আৰু ইফালে নতুন বনাই আছে বৰ্তমান হোৱা নাই তো গাইস ট্ৰেইন আহিছে খুন্দাল আজি তোহাক খুন্দাল আজি তো গাইস মই ইমান ফটো নুঠো আৰু এনে জাষ্ট 2 কপিমান ফটো উঠিছোঁ পিছত ইহঁতক ফটোটো মাৰি দিম তো গাইস এতিয়া অলপ পৰ কাৰণে চাই থাকক তো গাইস ট্ৰেইন আহি আছে অলপ ৰখি দিলোঁ এবাৰ ট্ৰেইন অহাৰ পিছত ফটো উঠিব চাগে ইহঁতে তো গাইস ট্ৰেইনখন চাই থাকক ফুল স্পীড আহিছে একদম এনে ট্ৰেইন স্পীড আহি যা কাবা আগত যামাৰ গেল আজি গেল ট্ৰেইনখনৰ ওচৰত যাবি
আজি একদম পুৰা জিউটো ভয় লাগি যায় দেই একদম পুৰা ভয় লাগি যায় একদম ধপ 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 আৰু ইমান স্পীড যায় তো বাই বাই ট্ৰেইনখনক বাই বাই দিলোঁ কিন্তু মানুহ নাই খালী ট্ৰেইন মালটানা ট্ৰেইন নেকি মালটানা ট্ৰেইন নহয় যি নহওক মুঠতে খালী ট্ৰেইন মানুহ চানুহ নাই তো গাইজ অলপ আগত যাওঁ তো ইফালে ব্লগ বনাই আছে ইয় আমাৰ সঞ্জয় দা লাইভ দি আছে বোলে গেছ তো ফটো উঠা হ'ল না তোহাৰ তো গাইজ ফটো উঠাই হোৱা নাই এই হাতৰ এই চালা কেইটা আপি পতাল দে আৰে হাগিবা বইছা দে উফ আপি লাইন লাগছে দে কিমান দূৰ হয় বুলি যাব লাগিব খান্তা তো গাইজ বোলে বহুত দূৰ হয় এই একদম ইফালে বাকৰা পৰা একদম কিবা বহুত দূৰ একদম ইয়াৰ পৰা কেমেৰাত দেখা নাপায় আৰু গাইজ কেমেৰা কোৱালিটিটো কেনেকুৱা হৈছে ক'ব একচুৱেলি ভাল হোৱা নাই কাৰণ ৰ'দটো ইমান দিয়া নাই বেলাটো গ'লে না ক'ত আৰু এতিয়া কেমেৰা ভাল হ'ব তো গাইজ চাই আছোঁ এতিয়া তো গাইজ আধা লাগি যাওঁ পিছত ডাইৰেক্ট দেখাম আপোনালোকক তো এতিয়া বাই গাইজ হেল্ল' গাইজ তো ইফালে ৰজন আছে ৰজনকে সুধি আৰু গাইজ এতিয়া আমি বাগৰা ফালে গৈ আছোঁ আৰু এইফালে ট্ৰেইনখন গ'ল তো এতিয়া পইচা চিন্তা একো নাই তো বিন্দাছ চাই থাকক এতিয়া লাহে লাহে তো গাইজ টেক্সি বয় কেমেৰা ধৰি আছিলে তো আগততো এইফালে পূৰা ব্লগ ষ্টাৰ্ট কৰি দিছে সঞ্জয় দাই সঞ্জয় দা হেৰা বাই বাই বোলে উফ লড়কি কা চক্কৰ হে वो তো গাইজ ইফালে আমি চাৰিজন আছোঁ ইফালে সঞ্জয় দা আছে আৰু ইফালে দুটাৰৰ নাম মনোৰঞ্জনে হয় দুই মিত্ৰই পূৰা একদম একেলগে পূৰা চশমা তচমা মাৰি পূৰা একদম হেণ্ডচাম হৈ আছে এই চশমা মাৰি পূৰা একদম আৰু মইতো আছোঁই নগ'লেও হ'ব অঁ লাইনত চলা ট্ৰেইনখন চলছে নাই তো গাইছে তাৰ লাইনত চলা ট্ৰেইন একদম পূৰা ইমান আগত নাযাওঁ নেকি তো গাইছ ওলাই যায় আৰু বেলেগ নেকি একো নাই তো যাই আছোঁ লাহে লাহেকৈ অঁ তো গাইছ এতিয়া ফটো উঠোঁ 2 কপিমান তো সেইখিনি জেগাত বহি এনে ফটো উঠিম তো গাইছ মোবাইলটো ইয়াত থৈ এনে অলপ চাই থাকক আয়াও হেল্ল' গাইছ ফটো উঠা হ'ল ফটো উঠা হৈ গ'ল তো গাইছ আৰু ট্ৰেইন আহিছে বে সেইফালে তো আমি টোটেল ট্ৰেইন কেইখন হ'লোঁ 3খন তো গাইছ 3খন দেখাব নোৱাৰিলোঁ গাইছ আৰু ট্ৰেইন আহিছে বে অঁ 3খন গ'লচোন ট্ৰেইন না ফিলে আহি আছে পূৰা তো গাইছ এতিয়া আমি যাই আছোঁ আৰু আমাৰ লগতো জাপ মাৰে বোলে দে জাপ মাৰ 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 তো গাইছ আমাৰ যোনে ধেমালি আছিল ক'তনো এতিয়া মৰি হয় বিয়া বাৰু কৰা নাই এতিয়া মৰি কি কৰিম আকৌ ইয়াৰ পৰা বোলে কি বিয়া বাৰু কৰা নাই এতিয়া মৰি কি কৰিম পেটে হাৰামি হ বিয়া যায় পিছে আগত পঢ়ি শুনিল পিছত বিয়া পাতি এবাৰে জাপ মাৰি মজা লাগব না তই চাওক না বম লাগিব ৰে ইয়াৰ পৰা জাপ মাৰি জাপ মাৰ সঞ্চিতা নাই এতিয়া জাপ মাৰিব মন কিয়া দে জাপ মাৰি এবাৰে জাপ মাৰিব মন নাই আৰু মানুহ চিল পাই এই দিন কোদাই মোৰ মাৰ খাইছিলে এতিয়া আমি গৈ আছোঁ ইফালে বাকৰাৰ পৰা তো পাম আৰু ইফালে বেছি দূৰ নাই আৰু অলপমান
ঐ কিমান ফটো উঠাও ঐ ডাইৰেক্ট জনা বাকৰাপাৰা তো জাপ মাৰি দিওঁ কি ইয়াৰ পৰা একদম চুম ইয়াৰ পৰা পৰলি আৰু একো নহ'ব জাষ্ট ভৰিটো ভাঙিব তো এইফালে ৰেল ৰাস্তাৰ ঘৰৰ এইফালে কাম কৰি আছে এইফালে মানুহবিলাক দেখা পোৱা নাই এইবিলাক যাই আছে কাম কৰা হ'ল চাগে এইফালে তো গাইছ এতিয়া আমি আৰু বেলেগ কেইটামান আহি আছে এইফালে নামকেইটা এইফালে কি নাম আছিল মানিছ আহি আছে তো তাহাঁতৰ ফটো উঠিবলৈ তো আহি আছে এতিয়া তো গাইছ এইফালে এতিয়া বকৰাৰ পৰা লাহেকৈ পালোৱে একো নাই পালোৱে এইখন এইখিনি ইবা আৰু একলা কিবা কৰি আছে তো গাইছ এতিয়া সিহঁতক কৈতো ডাইৰেক্ট বাকৰাপাৰাত লগ পাই আছোঁ নেকি গাইছ তো চাই থাকক তো গাইছ আমি এতিয়া বাকৰাপাৰা আহি পালোঁ তো গাইছ আমাৰ মানুহ 4জন পৰা বহুত হৈ গ'ল সেই নাই এইফালে যা এটা আৰু পিছত কেইটা আৰু পিছত দুটা আছে গাইছ আৰু পিছত দুটা আছে আমি টোটেল কেইটা হ'লো 1 2 3 4 5 7টা হ'লো ৰে মানুহ এইবাৰ টোটেল একো নাই ভাল লাগিব 7টা বেছি মানুহ উঠি বেছি ভাল লাগে তো গাইছ বাকৰাপাৰা পালোঁ আৰু এইখন ট্ৰেইন ৰাস্তা ঘৰৰ কাৰণে ইপাৰ সিপাৰ কৰি দিছে কাৰণ মানুহবিলাক ইফালে যাব না তো ইফালে ডাইৰেক্ট ট্ৰেইন ৰাস্তা দি যোৱা হ'লে অলপমান হেৰি হয় কি হয় ৰিক্স হয় না তো সেইকাৰণে এইখন দলংখন দিছে পূৰা ভাল লাগিছে আজি কমে মই 1 বছৰমান হ'ল 1 বছৰৰ পিছত আহিছোঁ চাগে মই ইয়াত মজা একদম পূৰা বেলেগ বনাইছে একদম এইগিলা এতিয়া আগতে পুৰণিবিলাকতো কেনেকুৱা আছিল এতিয়া পূৰা নতুন বনাই দিছে এই তাতে কাম কৰি আছে তাৰ পৰা একেলগে পূৰা তো ইয়াত একবাৰ উঠি চাব লাগিব ৰ ইয়াৰ পৰা উঠি আপোনালোকক মই ভিউটো দেখাম তো গাইছ এতিয়া অলপমান চাই থাকক নাই গাইছ তো গাইছ আমি ওপৰত আহি পালোঁ এতিয়া তো কেমেৰামেন তলত আছে তো ইয়াত ফটো উঠি আছে এইটো আৰু গাইছ কেমেৰামেন বঢ়িয়া একদম পূৰা না তো গাইছ এতিয়া অলপমান ভিউটো চাওক নেকি গাইছ কেনেকৈ দেখা পায় ইয়াৰ পৰা তো চাই থাকক Thinking in my dreams, music I was young and dreaming of so fast, and I don't believe. তো গাইছ ভিডিঅ' দেখা পালে আপোনালোকে তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তো এইফালে আমাৰ পাৰ্টনাৰবোৰ আছে কিবা ক'ব হেৰ তো এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই যাওঁ গাইছ তো বাই বাই লাভ ইউ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব I